এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহি ঐ আছেনে মোলৈ তোলৈ যিটো মোৰ চিত ঐ এজাৰ ফুলা। এই সময় প্ৰকৃতিৰ সময়। বসন্তৰ মৌসনা পৰিৱেশত বৰণ সলোৱা প্ৰকৃতি যেন এতিয়া ৰূপহী গাভৰুজনী হৈ পৰিছে। বসন্তক বিদায় দি গ্ৰীষ্মৰ বুকুচাত উমলিছে প্ৰকৃতিয়ে। আকাশত শুকুলা ডাৱৰ, বৰষুণে ধুই চিকচিকীয়া কৰিলে গছ লতাবোৰক। গ্ৰীষ্মৰ এই সময়ত প্ৰকৃতিৰ এনেবোৰ নয়নাভিৰাম দৃশ্য এতিয়া চৌদিশে ভৰি পৰিছে। ফুলিছে আজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া আৰু হালধীয়া সোণাৰু। প্ৰকৃতিৰ এনে বিনন্দীয়া সৌন্দৰ্যই মতলীয়া কৰে বহুজনৰ প্ৰাণ। কবি লেখকৰ কলমত সৃষ্টি হয় ৰঙীন ভাৱ। গায়ক গায়িকাৰ কণ্ঠত নিগৰে গান। সঁচাকৈ এয়া যেন প্ৰকৃতিৰ সময়। কি আমাৰ এতিয়া দিখৌমুখ অঞ্চলৰ আপুনি নকটানী কালুগাঁৱৰ ৰাস্তাটো দেখিছেনে? প্ৰত্যেক বছৰে ইমান এটা সুন্দৰ পৰিৱেশ মানে গঢ়ি উঠে। তাতে এজাৰ ফুলাৰ সেই ৰাস্তাটোত গৈয়ে কিমান মানে ভাল লাগে। গতিকে আমি মানুহ আচলতে মানুহৰ আমাৰ মনবিলাকহে আমি সলনি আমাৰ হৈছে। প্ৰকৃতিয়ে কিন্তু প্ৰকৃতিৰ কাম কৰি আছে আৰু প্ৰকৃতিয়ে সদায় এনেধৰণেই প্ৰকৃতিৰ কাম কৰি যাব। আৰু এতিয়া আমাৰ দিখৌমুখ অঞ্চললৈ আপোনালোকে দেখিছে, দিখৌমুখ অঞ্চলৰ যিখিনি প্ৰাকৃতিক সৌন্দৰ্য তাৰ ভিতৰতে আমাৰ এজাৰ ফুলাৰ সৌন্দৰ্যটো আৰু বেছি স্পষ্ট হৈ পৰে আৰু সকলোৱে আহি ইয়াত এইটো আমাৰ আনন্দ উপভোগ কৰিবলৈ কিছু লোক আমি অহা দেখা পাওঁ। গানত কৈছে যে এজাৰ ফুলা দেখি বেজাৰ কৰে। আচলতে এজাৰ ফুলা দেখি এতিয়া বেজাৰ কৰিবলগীয়া কোনো কাৰণ নাই। এতিয়া এজাৰ ফুলা দেখি আমি ভালহে পাব লাগে, আমি ভাল পাবলৈ শিকিবলগীয়া হৈছে এতিয়া। এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহি ঐ আছেনে তোলৈ মোলৈ যিটো মোৰ চিন। ৰাধাচূড়া, কৃষ্ণচূড়া আদি গছবিলাকে এতিয়া প্ৰকৃতিপ্ৰেমী আৰু কবিসকলৰ মন সততে আকৰ্ষণ কৰিছে। শিৱসাগৰ জিলাৰ প্ৰতিটো আলিয়ে গলিয়ে চুবুৰীয়ে প্ৰতিজোপা এনেধৰণৰ গছে সততেই এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এতিয়া আমি ক'ব পাৰোঁ যে প্ৰকৃতিয়ে এতিয়া হাঁহিব লাগিছে আৰু মানৱ জাতি এতিয়া কান্দিব লাগিছে। কৃষ্ণচূড়া 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 তোমাৰ কাণৰ ৰঙেৰে মোৰ জীৱন এবাৰ কলা কৃষ্ণচূড়া এবাৰ তোমাৰ কজলা ৰঙৰ বেথাৰে জীৱন নুবুলাবা কৃষ্ণচূড়া 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 কৃষ্ণচূড়া। প্ৰকৃতিৰ প্ৰতিটো ইচ্ছাই মানৱ জাতিক শিকাই গৈছে বহু কথা। শিৱসাগৰত দেখা গ'ল প্ৰকৃতিৰ কেতবোৰ মন পৰশা দৃশ্য। বৰ্তমানৰ সংকটপূৰ্ণ পৰিস্থিতিৰ মাজতো আপুনি যদি এবাৰ ৰঙা চাদৰ পাৰি থিয় হৈ থকা কৃষ্ণচূড়াজোপাক চাই তেন্তে আপোনাৰো মন প্ৰফুল্লিত হৈ পৰিব। সোণাৰু জোপাৰ হালধীয়া হাঁহিৰ কথা নকলেও সকলোৱে বুজি পায় প্ৰকৃতি কিমান বিনন্দীয়া। আজাৰ ফুলা দেখি কোনোদিন বেজাৰ নকৰা দিখৌ পৰিয়াৰ কলমৰ আগেৰে খেলা কৰিছে শব্দৰ। সঁচাকৈ এয়া যেন প্ৰকৃতিৰ সময়। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা অসম।